Ôi Nobel, ভাত খাবলৈ কাহি আনিছ না তই? মই পাহৰিয়ে থাকিলো আনিবলৈ। আজি তোৰখনতে খাম। ঐ ভাদৈ, তই ভাত খাবি নাই আজি? মই ভাত নাখাওঁ দেই। অমিতা আৰু চয়াবিনৰ দালিয়ে ভাত খাই নেকি কিবা? তাই অলপ বেছি কৰে অ', ষ্টাইলটো বেছি। ঘৰত কি খাওঁ হা? অকল কি মই নাখাওঁ নেকি? পিংকিহঁতেও নাখায়। তীখৰটো যে অলপ বেছি। তহঁতৰ কথা চাৰক লগাবলৈ দে। মোক যি টি কৈ আছ ৰ। লগাবি। আমি চাৰলে ভয় নকৰোঁ। ছোৱালীক জোকাবলৈ লাজ নালাগে হা? চাৰক ক'বলৈ দে তহঁতৰ কথা। কবি, চৰ এটা খাবি। এইটো ইমান চাৰ মুখখন। হ'ব, তোৰখনেই ভাল নহয় একেবাৰে। কিহৰ ইমান কথাও তহঁতৰ? তহঁতি যে গুড মৰ্ণিঙো নিদিলি কিয়? লকডাউনত চব পাহৰিলি নেকি হা? গুড মৰ্ণিং ছাৰ। হ'ব দে। লকডাউনত অলপ পঢ়া শুনা কৰিলি নাই? নে তলৌ ঘূৰি ফুৰিলি? মইতো পঢ়ি ক্ষীণাই গৈছোগে ছাৰ। দিনটো মই ভিতৰতে সোমাই পঢ়ি থাকোঁ ছাৰ। কেতিয়াবা বেলিটো ওলাল নে নোলাল গমেই নাপাওঁ। তীখৰাও নগেন, তহঁতি মিছা কথা নকবি। তলৌকে অকল ঘূৰি ফুৰাই দেখিলো। কেতিয়া পঢ়িলিও তহঁতি? ছাৰে আমাক পঢ়াই নেদেখে একেবাৰে। ইয়াৰ কথা বেছি। ভাদৈ, তই কি কৰিলি? ছাৰ মই পঢ়িলোঁ, ঘৰৰ কাম কৰিলোঁ, ছবি আঁকিলোঁ, টিভি চালোঁ, মোবাইল চালোঁ। তীখৰ, তই কি কৰিলি? নে পেট পেলাই অকল খালি চাগে? নহয় ছাৰ। ই ছাৰ দিনটো চাইকেল চলাই ঘূৰি ফুৰে। তোক সোধা নাই নগেন, তই মনে থাক। ছাৰ, টিভিত সদায় ছ'চিয়েল ডিষ্টেন্স ৰাখিবলৈ কৈ থাকে। সেইকাৰণে মই কিতাপৰ পৰা ছ'চিয়েল ডিষ্টেন্স ৰাখিলোঁ। গাধহঁত, তহঁতক কিবা এটা সোধাই ভুল। ৰাতিপুৱাই কাৰ মুখ চাই আহিছিলোঁ জানো? বাৰু, তহঁতক যে লকডাউনত ক্লাছ কৰিছিলোঁ, তাৰ বিষয়ে কিবা বুজি নাপালি নেকি? কচোন, কি বুজি নাপালি? ছাৰ, মোৰ সুধিব লগা এটা আছিল। তই কি বুজি নাপালি অ' তীখৰ? কি সোধ? ছাৰ, অনলাইন ক্লাছৰ সময়ত যে আপোনাক চাহ দি যায়হি, তাই কোন হয়নো? পেদুকনা ল'ৰা, তই এইটোহে বুজি নাপালি? তোক আজি তই ওলাই আহ বুলিছোঁ নহয়, ওলাই আহ। পাবি মজাটো। তই অথনি মোক জোকাইছিলি নহয়, এতিয়া তই ক'ত খাবি? তোক আজি দিব। ঐ তীখৰ, যা, নহ'লে টিকা লাল কৰি দিব আজি তোক। ওলাই আহিলি নে তীখৰ তই? মই উঠিব লাগিলে কথা বেয়া হ'ব কিন্তু। আহিলোঁ ছাৰ, আজি ক্লাছৰ প্ৰথম দিন আছিল। এনেকুৱা নকৰিব ছাৰ। ছাৰ, দিয়ক, ই অথনি মোক যি টি কৈ আছিলে। লগতে নগেনেও কৈ আছিলে, ইয়াকো দিব ছাৰ। ছাৰ, আজি প্ৰথম স্কুল খুলিছিল। এইবোৰ নকৰিব আৰু। সেইবোৰ কৈ লাভ নাই। তই আঁঠুকা বুলিছোঁ নহয়, আঁঠুকা। আঁঠু কাঢ়িলোঁ ছাৰ। মই যেতিয়ালৈকে উঠিব নকওঁ তেতিয়ালৈকে নুঠিবি তই। আঁঠুকাহি থাক। তোমালোকে ভয় নাখাবা দেই। ভাল লাগিলে লাইক আৰু ছাবস্ক্ৰাইব কৰি যাবা।